তৰালি নিশাৰ গুণগুণ ডাৱৰৰে কথা চকামকা বিজুলী ৰিমঝিম বাৰিষাৰে বেথা জিয়া জিয়া মনমে সাধু পালে গোপনে উশাহৰে ঠিকনাত মাথো তুমি ঢৌ তুলি দুটি মনে প্ৰণয়ৰে প্ৰদান চুমে আকলোৱা কলিজাত তৃষা তুমি মেঘৰ তালে তালে নাচে এই বৃষ্টি জনাবা আপুনিতো বহু দূৰৰ পৰা আহি চিৰিয়েলখনত শ্বুটিঙৰ কাৰণে সময় দিয়ে কষ্টও বহুত হয় আপুনি চিৰিয়েলখন কৰি বাৰু কেনেকুৱা লাগিছে আপুনি কিমানখিনি সন্তুষ্ট হৈছে মানে চিৰিয়েলখন কৰি মই খুবেই ভাল পাইছোঁ আৰু পাপাক মই ধন্যবাদ জনাইছোঁ এই চৰিত্ৰটোত অভিনয় কৰিবলৈ সুবিধা দিয়াৰ কাৰণে মোৰ যথেষ্ট কষ্ট হয় কালি মই 4:30 বজাত আহি পেলাই যোৰহাটৰ পৰা গুৱাহাটী পাইছোঁহি পাই 8 ঘণ্টা 1 ঘণ্টামান সময় ৰেষ্ট লৈছোঁ ৰেষ্ট লৈ আকৌ মই ডাবিং দিবলৈ গৈছোঁ ডাবিং দি আহিছোঁ আহি আকৌ ৰাতিপুৱা 7:30 বজাত ৰেডি হৈ আহিলোৱে এয়া এতিয়া ইয়াত শ্বুটিং কৰি আছোঁ ভাল লাগিছে খুবেই ভাল লাগিছে মোৰ চৰিত্ৰটো কৰি খুব ভাল লাগিছে আৰু গৌতমে মোক বৰ ধুনীয়াকৈ মেকআপ কৰি দিছে খুব ভাল লাগিছে আৰু আজি বতৰটো খুব ধুনীয়া বৃষ্টিৰ চিৰিয়েলত আজি কিনকিনীয়া বৃষ্টিয়ে এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিছে নহয়নে ইয়াৰ আগৰ মাংস খাই দিলোঁ ভাল লাগি গ'ল আজি চিকেন খাইছোঁ আৰু ইয়াৰ আগৰবাৰ যেতিয়া শ্বুটিং কৰিছিলোঁ বহুত গৰম আছিলে মানে ইমানেই গৰম আউটডোৰ শ্বুটিং হৈছিলে একদম ঘামি চামি অৱস্থা নাই আজি মানে বিৰাট ভাল লাগিছে বতৰটো একদম সুন্দৰ বৰষুণ আহি আছে ভিতৰত বহি থাকি খুব ভাল লাগিছে কাৰেণ্ট নাথাকিলেও ফেন নোহোৱাকৈ বহি থাকিব পাৰিছোঁ খুবেই ভাল লাগিছে আজি আৰু আমি এই চাগতে বৃষ্টিৰ দৰ্শকক ধন্যবাদ জনাইছোঁ ইমান ছাপোৰ্ট দিছে হয়নে হয় হয় বৃষ্টিখন আপোনালোকে আঁকোৱালি লৈছে আমাক মৰম দিছে খুব ভাল লাগিছে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আহি থকা সকলোবোৰ এপিছ'ড আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু বৃষ্টিক মৰম দি থাকিব ধন্যবাদ আজি বহুত ধুনীয়া শ্বপিং মল এটাত শ্বুটিং হৈ আছে আৰু ধুনীয়া ধুনীয়া মূৰ্তিবোৰ আপুনি দেখিবলৈ পাইছে এই শ্বপিং মলটোত আপোনাৰ কাপোৰ কানি জোতা চেণ্ডেল এইবোৰ পায়েই আৰু লগতে এই ধুনীয়া ধুনীয়া মূৰ্তিবোৰ চাওকচোন কিমান ভাল লাগে
নাচে বৃষ্টি মেঘৰ তাৰে তাৰে নাচে বৃষ্টি উঠৰ পৰা ইয়াৰ ৰেষ্টুৰেণ্ট এখনৰ ভিতৰত আমাৰ শ্বুটিং হৈ আছে আৰু ইয়াৰ ৰেষ্টুৰেণ্টখনৰ এই ভিতৰৰ দৃশ্য খুবেই আহল বহল খুব ধুনীয়া ৰেষ্টুৰেণ্ট এখন আমি উপস্থিত আছোঁ কেনভাছ ষ্টুডিঅ'ত আৰু কেনভাছ ষ্টুডিঅ'ত আমি লগ পাইছোঁ আজি ইন্দ্ৰদাক আমি আউটডোৰ শ্বুটিঙৰ কাৰণে ইয়াতেই মেকআপ এটা কৰিব লগা হ'ল ইন্দ্ৰদা আমি অলপ পোহৰলৈ যাওঁ আচ্ছা আপুনিতো বৃষ্টি চিৰিয়েলখনৰ চাউণ্ড ৰেকৰ্ডিঙৰ কাম কৰি আছে আপুনি কেনেকুৱা পাইছে বৃষ্টিখনৰ কাম কৰি আপুনি কেনেকুৱা পাইছে অনুভৱটো কেনেকুৱা অনুভৱটো খুবেই ভাল বহুত দিনৰ আশা আছিলে বাপাদাৰ লগত একেলগে কাম কৰা সেই সুযোগটো বাপাদাই দিছে তেওঁ তাৰ কাৰণে বাপাদাক ধন্যবাদ জনাইছোঁ আৰু ৰং চেনেলৰ লগত মই বহুত দিনৰ পৰা জড়িত ৰং চেনেলত বহুত কেইখন মেগা চিৰিয়েল কৰিলোঁ এতিয়ালৈকে আৰু এতিয়া মোৰ ৰানিং দুখন চিৰিয়েল চলি আছে বৃষ্টি আৰু ৰাগ অনুৰাগ হয় দুখন চিৰিয়েলে খুব ভাল আৰু TRP ৰেটিঙো ভাল দুটা আৰু বাবাদাৰ লগত যেনে আগতে মই কৰোঁ কাম কৰাৰ বিৰাট ইচ্ছা এটা আছিলে তেওঁৰ কাম বহুত ইউনিক আৰু বহুত ভাল বুলি শুনি আছিলোঁ বা দেখিছিলোঁ এবাৰ কৰিব চান্স পাই পেলাই গম পালোঁ বৃষ্টিখনত কেনেকুৱা পাইছে দৃষ্টিকোণটো ভাল একদম মানে চিনেমেটিক কাৰোবাৰ হৈছে বহুত ভাল আৰু ৰাইজেও ভাল পাইছে ৰাইজেও ভাল পাইছে যথেষ্ট মৰম দিছে গোটেইখিনি ভাল প্লাছ গোটেইখিনি অল টেকনিকেল যিখিনি টোটেল টেকনিকেল কাৰোবাৰ যিখিনি হৈছে চব ভাল একদম আপোনাৰ মেকআপৰ পৰা চাউণ্ড ডিজাইনিং মই নিজৰ কথা নকওঁ মিউজিকৰ পৰা DOP এডিটিং তাৰপিছত আপোনাৰ DI বিপুল লাইটো কেমেৰাৰ ভাল কৰে লাইট ভাল হৈছে আৰু প্ৰডাকশ্যনো ধুনীয়া চব বস্তু ভাল লোকেশ্যনছ যিবিলাক লৈছে ঘৰকেইটা বৰ ধুনীয়া এইটো ৰাইজে দেখিছে আৰু এজ ইউজুৱেল আপোনাৰ চিৰিয়েলবিলাকো দেখা পোৱা নাযায় তেনেকুৱা ধৰণৰ লোকেশ্যন বা তেনেকুৱা ধৰণৰ ছেটআপছবিলাক বাপাদাই সেইটো ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰা নাই বহুত ভালকৈ এটা হিউজ কাৰোবাৰ এটা একদম চিনেমেটিক কাৰোবাৰ এটা কৰিছে সেইকাৰণে ৰাইজে মই ভাবোঁ যে আঁকোৱালি লৈছে চিৰিয়েলখনক আৰু কাহিনীও দুৰ্দান্ত কাহিনী প্ৰণৱৰ কাহিনীটো সঁচাকৈ এটা স্ক্ৰিপ্ট ৰাইটিংটো জানেই চবেই খুব ভালকৈ প্ৰেজেণ্ট কৰিছে বস্তুখিনি কাম কৰি বিৰাট ভাল লাগিছে আৰু সেইখিনি ধন্যবাদ ইন্দ্ৰদা আকৌ আমি ইয়াতকৈ ভাল কাম কৰিম একেলগে আৰু নেক্সট আহি আছোঁ চেষ্টা কৰিম আৰু আপোনালোকে আমাক এতিয়াৰ দৰে মৰম দি যাব নাচে বৃষ্টি তাৰে তাৰে নাচে বৃষ্টি